কেঁচাই খোৱা আলু বা মিঠা আলুৰ ৰুটি বনালোঁ। লগতে ৰঙালাও, বুট, আলুৰ চব্জি, আচাৰ লৈছোঁ, পিঁয়াজ এফাল আৰু জলকীয়া এটা। হেল্ল', আজি বনাবলৈ লৈছোঁ আলুৰ ৰুটি। এই আলুটো কি জানে? জানে, আপোনালোকে নিশ্চয় জানে। এই আলুটো কেঁচাই খোৱা আলু নাইবা মিঠা আলু বুলি কয়। আমি কিন্তু কেঁচা খোৱা আলু আৰু বা মিঠা আলু বুলি কওঁ। এই আলুটো এতিয়া সিজাই লৈ আটাই দি মাৰি ৰুটি বনাম। এতিয়া আলুখিনি সিজিবলৈ দিম। আলুখিনি সিজোৱা হৈ গ'লগৈ। আলুখিনি সিজাই আনিলোঁ। এতিয়া আলুখিনি বাকলি গুচাই আটাৰ লগত মাৰি ল'ম। আলুখিনি বাকলি গুচাই ৰেডি কৰি ল'লোঁ। এতিয়া আলুখিনি ফেনেকি ল'ম। এনেধৰণে ফেনেকি ল'ম। আজিকালি আলু বজাৰত এভেইলেবল পোৱা যায়। এইটো আলু ছিজনেই হৈছে। আলুখিনি ফেনেকি হৈ গ'লগৈ। এতিয়া আটা দি দিম। আটা অলপ অলপকৈ দি মাৰি থাকিম। কিমানখিনি লাগে নাজানো। আটাখিনি ধুনীয়াকৈ মাৰি ল'লোঁ। পানী এটোপাও দিব নালাগিলে। ধুনীয়া হৈ গৈছে। ৰুটিটো বেলি ল'ম এতিয়া। ধুনীয়াকৈ ফুলি গৈছে আলু ৰুটিটো। দেখিলে কি ধুনীয়াকৈ ফুলিছে। কেঁচাই খোৱা আলু বা মিঠা আলুৰ ৰুটি বনালোঁ। লগতে ৰঙালাও, বুট, আলুৰ চব্জি, আচাৰ লৈছোঁ, পিঁয়াজ এফাল আৰু জলকীয়া এটা। এতিয়া খাওক। ধুনীয়াকৈ জুতি কৰি দিছোঁ। আপোনালোকে খাব দিয়ক।